আমি মুভি চাই আছো নাম হল হেল্ল' পান্তাৰলো আজি অসমীয়া চিনেমা ডক্টৰ বেজবৰুৱা ৰিলিজ হৈছে নহয় চাবা গৈ আছো এতিয়া চাবা যাই আছো মোৰ কলিগ এজন আছে নহয় উঠাৰ পৰা উঠাই লৈ যাম আৰু আপোনালোকক দেখাম কেনেকুৱা কি হয় আৰু চিনেমাটো কেনে হয় পিছত ৰিভিউ দিম আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো আৰু যদি সাবস্ক্ৰাইব কৰা নাই চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক প্লিজ মই গৈ আছো মৰিগাঁও চিনেমা হলত চিনেমা চাবৰ কাৰণে আৰু আজি টিকেট নাই যাবা ওলছো কিন্তু কি জানানে এটা কথা কওঁ মই চেক কৰিছিলো চাওক মই আপোনালোকক দেখাম স্ক্ৰীনত দেখা পাই আছে আপোনালোকে ইয়াত মানে কি মই এনেই চেক কৰিলো টিকেট কিমানখিনি বিক্ৰী হৈছে মই চেক কৰি আছিলো চাও যে চল্ড আউট বুজি পাইছেনে তাৰ মানে কি ক্ৰেজ অসমীয়া চিনেমা চোৱাৰ মানুহৰ এতিয়া এয়া উত্তম দা উঠাই ললো এতিয়া যাম মানে গৈ আছো পামেই আৰু বেছি সময় নাই মানে ওচৰতে হয় মোৰ টাউনতে পান্তাৰলক পাৰ্কিং চাৰ্কিং দুটা পাৰ্কিং আছিল গোটেইখিনি ফুল এতিয়া আমি ৰাস্তাত ৰখাইছো পুলিচে যাতে ৰাখিব নিদিয়ে ক'ত ৰাখিছো জানে চাও দেখাই আছো ৰ'ব ক'ত ৰাখিছো পুৰা পাৰ্কিং ফুল এইফালে এটা আছে পাৰ্কিং সেইটো ফুল ভিতৰত আৰু ইয়াততো ফুলে হয়ে গোটেইখিনি গাড়ী ভৰ্তি একেবাৰে বুজিছেনে চাওক এইটো বেজবৰুৱা 2 এয়া বহুত অপেক্ষাৰ অন্তত চাব আহিছোঁ এতিয়া বলক ভিতৰত সোমাওঁ আৰু আমি আহি সোমালোঁ উত্তম দা আৰু মই এয়া চিনেমাত সোমাম এতিয়া ভিতৰত সোমাম আৰম্ভ হ'ব আৰু শ্ব' ডিএছপি মহাদেৱ বৰবৰুৱা ছাৰ চিন্তা কৰিবলগীয়া বিষয় কিন্তু কোন হয় তই মই ৰামত মিয়া মোক থানাত নেবি আইও ইমান মম লগা এইটো চুই চাওঁ চুমা এটা খাওঁ তোক থানাত নিম বুলি কোনে ক'লে থানাত নিম বুলি মই কোৱা নাই নহয় তোক মই ইয়াতে মাৰি থৈ যাম মই মহাদেৱ বৰবৰুৱা ক্ৰাইম ব্ৰাঞ্চ স্পেচিয়েল অফিচাৰ একদম পাব্লিচিটি ভাল নহয় আধা শেষে হ'ল ওপৰত লৈ যোৱালৈকে হাফ টাইম দিলে এতিয়া কাক লগ পাইছে লাটুমণিক লগ পালোঁ এয়া নমস্কাৰ আমি মুভি চাই আছো নাম হল ডক্টৰ বেজবৰুৱা চাই আছো পপকৰ্ণ খাইছো মানুহৰ ৰিভিউ ল'ব ৰাইজে তেওঁ ৰিভিউটো ক'ব মিউজিক বঢ়িয়া আছে এতিয়া হাফ টাইম কিন্তু এতিয়ালৈকে বহুত ভাল হৈছে মানে ভাল লাগছে আৰু চাই কেনে আপোনালোকক দেখি থাকিম পিছৰখিনি চাই থাকিব বঢ়িয়া পাব লাষ্টত দি আৰু এডিট দিব ৰিভিউটো দি দিম নহয় লাষ্টত হ'লে এয়া মোৰ লগত আছে উত্তম দা মাই কলিগ স্পনচাৰ্ড বাই আইফোন 13 মই আকৌ পাব্লিচিটি একেবাৰে ভাল নাপাওঁ দিছ গনা বি অনেষ্ট ৰিভিউ ফ্ৰম মাই চাইড গাইজ কালি আহোঁতে দেৰি হৈ গ'ল সেইটো কাৰণে মই কালি ৰিভিউ দিব পৰা নাই একচুৱেলি চিনেমাটো চাই বহুত ভাল লাগিছে কিন্তু কি হ'ল গম পাইছেনে মানে এডভান্স বুকিং পাঠানৰ পিছত অসমত চাগে এইটোৱে চাগে ফাৰ্ষ্ট চিনেমা মানে ডক্টৰ বেজবৰুৱাৰ গোটেইখিনি টিকেট একদম হাউচফুল ইভিনিঙৰ শ্ব' চাব গৈছিলো মৰিগাঁও তাত মানে এটাও টিকেট নাছিলে কিবাকে আমি টিকেট মেনেজ কৰিলো আমি পাই গলো কিন্তু যেনেকুৱা পাঠান চাই যিজনে ভাল পাইছে সেইজনে নিশ্চয় এইখন চিনেমা চাই ভাল পাব কাৰণ ইয়াত এভৰি সেকেন্ড সাসপেন্স আছে আৰু ষ্টৰী বিলাক ঠিকে আছে ভাল লাগিছে একচন জুবিনদাৰ যিখিনি পাৰ্ট সেইখিনি সঁচাকে ভাল লাগিছে আৰু আদিল হুছেইন ছাৰৰ কথাটো ক'বই নালাগে হলিউডৰ এক্টৰ বলিউডৰ এক্টৰ হয় গতিকে তেখেতৰ কথা ক'বই নালাগে নিপন গোস্বামী ছাৰৰ কথাই নাই কিন্তু কৰবাত এটা কথা কি জানেনে মানে মই যদি ৰেটিং দিব লাগে 10ৰ ভিতৰত তেতিয়াহ'লে এইখন চিনেমাৰ মই ৰেটিং দিম 2 কিয় দিয়া নাই মই আউট অফ 10 দিলোহেঁতেন 2 এইটো কাৰণে দিয়া নাই সিদ্ধাৰ্থ যিজন এক্টৰ আছে এক্টৰজনৰ মানে কিবা মোৰ এনেকুৱা লাগিছে এইটো মোৰ পাৰ্চনেল ভিউ দেই মানে কিবা যেন ফিটিং হোৱা নাই এনেকুৱা যেন লাগিছে তাৰ মানে এগেইনষ্টত যিবিলাক গুণ্ডা পাৰ্টি থাকে তাৰ মানে গোটেইকেইটা একদম পুৰা মাছো মেন বডি বিল্ডাৰ আৰু ইয়াত যিজন মেইন এক্টৰ বুলি ক'ব পাৰি সিদ্ধাৰ্থ কিন্তু কেনেকুৱা টাইপৰ লাগিছে মানে মিলা নাই মুঠতে মানে মোৰ এনেকুৱা লাগিছে আৰু একচুৱেলি এনে ক'ব নাপাই চাগে কাৰণ কিয় এখন চিনেমা বহুত টকা পইচা খৰচ কৰি বহুত কষ্টৰ বিনিময়ত এখন চিনেমা বনায় আৰু আমাৰ অসমীয়া চিনেমা ৰিয়েলি কৈছো বহুত ইম্প্ৰুভ হৈছে আগতকৈ গতিকে এটা টাইমত খালি কাপলেট লৈ দৌৰি থাকিছিলে এতিয়া নাই ইয়াত কিন্তু আৰু এটা কথা কওঁ মানে ইমান নিব্বা নিব্বি টাইপৰ প্ৰেমৰ কোনো হেৰি নাই বহুত সাসপেন্স টাইপৰ চিনেমা হয় ফাইটিং চিনত মানে ভিএফএক্স আৰু অলপ এক্সপেক্ট কৰিব পাৰো তাৰ মানে মিছন চাইনাত যেনেকে ভিএফএক্স দেখাইছিলে মানে ফাইটিং চিন দেখাইছিলে সঁচাই বহুত বেছি ইম্প্ৰেছিভ আছিলে আৰু এইখন চিনেমাত অলপ মানে মোৰ মতে
অলপ VFX ইউজ কৰিব লাগিছিলে ফাইটিং সিন বিলাকত বেছি ভাল লাগিলহেতেন আপোনালোক সিনেমাখন চাওক সঁচাকে ভাল লাগিব কাৰণ এখন সিনেমা এভাৰেজতকৈ বেছি ভাল হৈছে আৰু অসমীয়া সিনেমা হিচাপে বহুত বেছি ইমপ্ৰুভ হৈছে মানে এতিয়া যিমান অসমীয়া সিনেমা ওলাব তাৰ মানে কি আমি চাব পাৰো মোৰ মত আপোনালোক আহক সিনেমাখন চাওক ৰিগ্ৰেট ফিল নকৰে ভাল লাগিব